দুখটো জীৱনত থাকিবই, কিন্তু সেয়া চিৰস্থায়ী নহয়। দুখৰ পিছতেই সুখ আহে। মাথো ধৈৰ্য ধৰা, অপেক্ষা কৰা। জীৱনত যিজনে তোমাৰ লগত বিশ্বাসঘাতকতা কৰিছে, তেওঁক কেতিয়াও বিশ্বাসত নল'বা। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। ধৈৰ্যহীন ব্যক্তিৰ বৰ্তমান আৰু ভৱিষ্যত বুলি একো নাথাকে। জীৱনত ঠগ খালে হয়তো বিশ্বাসটো হেৰাই যায়, কিন্তু শিকিব পৰা যায় বহুত কিছু। এই পৃথিৱীত তোমাক তেতিয়ালৈকে কোনেও নিবিচাৰে যেতিয়ালৈকে তেওঁলোকক তোমাৰ কোনো প্ৰয়োজন নহয়। ভাল মানুহৰ সংস্পৰ্শত থাকিবা, কিয়নো তোমাৰ বুদ্ধি নাথাকিলেও তেওঁলোকে তোমাক সকলো সময়ত সঠিক পৰামৰ্শই দিব। সৃষ্টিশীল অভিব্যক্তি আৰু জ্ঞানৰ মাজত আনন্দ জগাই তুলিব পৰাটো শিক্ষকৰ সৰ্বোত্তম কলা। ডক্টৰ কালাম ছাৰে কৈছিল, প্ৰতিদিনে এই 4টা লাইন ক'ব। মই শ্ৰেষ্ঠ, মই কৰিব পাৰোঁ, ঈশ্বৰ মোৰ লগত আছে, মই জয়ী। সদায় সৎ পথত গতি কৰিবা, যদিও হয় দেৰি। অসৎ নাৰীক নকৰিবা সংগ, যদিও হয় পৰি।